हाय गाइज वेलकम बैक टू माय चैनल मैं करबी स्वागतम जानाइছো एसएमएस ब्लॉगर यूट्यूब चैनल तो এতিয়া সময় হৈছে 5:45 मोर बेलकनी खনৰ অৱস্থা একেবাৰে বেয়া কৰিলে বতাহে মই দেখুৱাই আছো আপোনালোকক এডাল মই কিবা এডাল পুটি দিলো যাতে বেঙেনাডাল সিধা হৈ থাকে নহলে এডাল বগৰালে তাৰ পিছত এইডাল লতা উলতি কৰিলে জেসমিন ফুলিব লৈছিলে গোলাপডাল এয়া দেখিলে সিধা গোলাপ কি কৰি পেলালে আৰু এইকেটা ফুলি উঠিছে এতিয়া জলকীয়া ডালৰো একে অৱস্থা জলকীয়া ডালো সিধা জলকীয়া অৱস্থা বেয়া হৈ গল মানে মই বহুখিনি ঠিক কৰিলো কিন্তু ধানবান কৰি পেলালে কাপোৰ বিলাকো হিচৰিত কৰিলে আৰু এতিয়া মই এইটো টাবত এইডাল হৈছে অষ্ট্ৰেলিয়ান জবা এইডাল ৰুইডাল ডাঙৰ হৈ আহিব এতিয়া বাৰিষা পৰিছে এই পাতবোৰ আহিছে আৰু এইডাল অষ্ট্ৰেলিয়ান জবা হয় এইডাল 100 টকাত লৈছিলো মই নাৰ্সাৰীৰ পৰা বেলকনিখনো লেতেৰা হৈ আছে এইখনো মই সাফা কৰি লওঁ যিহেতু ইয়াতে ফুটা নাই পানী ওলাই যাওয়াৰ কাৰণে পানী ওলাই যাবলে মই এইখন গৰম কৰি একেটা ফুটা কৰি দিলো আৰু এতিয়া আগতে মাটি আছিল এইখিনি সাফা কৰি আৰু এয়া পাথৰখিনি ইয়াতে দি দিছো যাতে পানীখিনি ওলাই যাব পাৰে আৰু ইয়াৰ ওপৰত ডাইৰেক্ট মই মাটি নি দিও এই পাথৰৰ এটা লাইন দি দিলো ইয়াতে ভৰাই দিলো তেতিয়া কি হয় তলত হিপাখিনি নষ্ট হৈ না যায় পানীখিনি ওলাই যাব ফুটাৰে আৰু মাটিখিনি এতিয়া ইয়াতে মই ভৰাই লওঁ এডাল ৰুলো আৰু ওপৰত পানী দি দিলো অলপ বেকা এই জবাডাল গটিকে এডালক ঠিক কৰিব লাগিব আৰু আজি কাৰেন্ট নাই ট্যাঙ্কিটো পানী শেষ হৈছে আৰু এইখন বেলকনিৰ অৱস্থা মই দেখাও বতাহ বৰষুণে এইবিলাক কৰিছে বস্তুবিলাক এইবিলাক লেতেৰা কৰিছে এইখনো ঠিক কৰিব লাগিব এতিয়া পানীৰ কথাটো হে পানী কেতিয়া আহে লাইন কাৰেন্টটো আহিলে পানীটো হৈ যাব কিন্তু সেইখন যিখন মোৰ গোলাপ ফুল আদি আছে এইমাত্ৰ দেখা পালে আপোনালোকে সেইখনৰ অৱস্থা নাই আৰু মুনা সুনাবিলাক মই ষ্টৰ কৰি থৈছিলো সেইবিলাকো হিচৰিত কৰিছে বতাহে এতিয়া কাৰেন্ট আহিলে ঠিক কৰিব লাগিব বাহিৰখন ধুনীয়া হৈ আছে বাহিৰখনত পানী পৰি আছে সাফা হৈ আছে কিন্তু এইটোত ফুলটো নাই এতিয়া এইটো মৰি গ'ল এতিয়া ইয়াতে বেলেগ এডাল ৰুব লাগিব তাৰ পিছত এইডালো গলগে এইডাল আনিবৰ পৰাই বেয়া আছিল তো কি আছিল এৰিকা পাম ডালো অনাৰ পৰা বেয়া এইডালৰ নামটো কিবা আছিল নামটো মই পাহৰিলো কিন্তু এইডাল থাকিলে ভাল ময়ূৰপংখ বুলি কওঁ আমি ময়ূৰৰ পাখি এটো লাকি বাম্বু আৰু এইডাল ঘৰৰ ভিতৰত বা বাৰান্দাত ৰাখাৰ কাৰণে একেবাৰে ভাল নহয় কাইট আছে এইবিলাক গাত যদি লাগে নহয় বিন্ধি যায় তেজো ওলাই এনে দেখাত ভাল বাৰু বাহিৰত ৰুবলে কিন্তু ঘৰত ৰুৱাটো মান ঠিক নহয় মানে বেলকনিত যদি ৰাখে আপুনি এনি যা
সেইটো যা সেইটো যা 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 গা পানীটো যোগাৰ হ'ল গা পা ধুলোঁ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিম তাৰ আগতে মই আপোনালোকক চৰ্বি যে কেনেকৈ কমাব পাৰি তাৰ ওপৰত এটা মই ভিডিঅ' দিছিলোঁ আৰু সেই এইখিনি মই মোৰ হাজবেণ্ডক দি আহোঁ তাৰপিছত আটাটো মুঠি ৰুটি বনাওঁ ব্ৰেকফাষ্ট কৰিব অলপ পিছত আধা ঘণ্টামানৰ পিছত তেওঁ ব্ৰেকফাষ্ট কৰিব গতিকে এইখিনি মই দি থৈ আহোঁ এতিয়া আমাৰ দুটাৰ কাৰণে আটাটো মুঠি লওঁ ব্ৰেকফাষ্ট বেলেগ খাব মন যোৱা নাই তেওঁৰ বোলে মূৰ বিষুৱাই থকা বুলি কৈছে আৰু মূৰ বিষতো সেইটো ভাল যিহেতু জিৰাটো আছে জিৰাটো মূৰ বিষতো বহুত ভাল গেছৰ প্ৰব্লেম হৈ আছে তেওঁৰ গতিকে জিৰাই গেছৰো প্ৰব্লেম ঠিক কৰে গতিকে সেইখিনি খাই লওঁ তেওঁ খাই লোৱাৰ পিছত মই ব্ৰেকফাষ্টটো দি দিম তেওঁক চাহটো তাত দিলোঁ মই ইয়াতে ডাইনিঙতে খালোঁ তেওঁ বিচনাতে বহি খালে আচলতে বিচনাত বহি খাব নালাগে বুলি কয় যিহেতু তেওঁ অলপমান মূৰৰ বিষ হৈ আছে ফাইনেলি কাৰেণ্টটো আহিলে আৰু এতিয়া মই ছুইচটো দিব গৈ আছোঁ ইয়াতে ষ্টেপ লৈ গৈ আছোঁ তাৰে পিছত এয়া গাইজ মই আপোনালোকৰ লগত যিটো আলোচনা কৰিব বিচাৰিছিলোঁ আৰু এইটো হৈছে অচুকা ৰিষ্ট এইটো আপুনি ফাৰ্মাচীত পাব খুবেই ভাল দেউতাই মোক যিহেতু মেডিকেলত চাকৰি দেউতাই আনি দিছিলে মই যেতিয়া ক্লাছ 8ত আছিলোঁ মই মোৰ এক্সপিৰিয়েঞ্চ কৈছোঁ তেতিয়া মই ভাত খাব নোৱাৰিছিলোঁ বমি হয় তাৰপিছত ভৰিৰ বিষ পেটৰ বিষ কঁকালৰ বিষ এইখিনি সকলোৱে জানেই যাৰ আছে এই প্ৰব্লেমটো আৰু চবতকৈ ডাঙৰ কথা মোৰ টেষ্টটো মূৰলৈ মানে ওপৰলৈ অহাৰ নিচিনা হৈ যায় আৰু মুখখন ফুলি বহুত ডাঙৰ হৈ যায় ৰঙা চিঙা কিবা বেলেগ ভয়ংকৰ আকৃতিৰ মাহঁতে ভয় খোৱা হৈ গৈছিলে কি হ'ল বুলি পিছত দেউতাই যেতিয়া এইটো দিলে কিন্তু মোৰ ভুল হৈ গ'ল মই 3 মাহ কমপ্লিট কৰিব লাগিছিলে এইটো কিন্তু মই খাব নোৱাৰোঁ কাৰণ পাহৰিয়ে যাওঁ দিনে দুবাৰকৈ খাব লাগে মই পাহৰি যাওঁ মায়ে ভাবে যে মই খালোঁ বুলি মই ভাবোঁ মায়ে মনত কৰিব তেনেকৈ ৰৈ যায় এতিয়া মাজে মাজে খাওঁ কিন্তু পেটৰ বিষটো মোৰ তথাপিও ভাল হ'ল বেমাৰটো কমপ্লিট ভাল হৈ গ'ল কেতিয়াবা অলপ চলপ উঠে কাৰণ মই কোৰ্চটো কমপ্লিট নকৰিলোঁ যদি আপোনাৰ ঘৰতো যদি বা ছোৱালী বা আপোনাৰ নিজৰো যদি আছে বা আলহী অতিথি কাৰোবাৰ যদি আছে আপুনি যদি এইটো খুৱায় তেতিয়াহ'লে মই কথা দিছোঁ তেওঁ ভাল পাব কাৰণ মোৰ নিচিনা যিটো অৱস্থা আছিলে মই আজিলৈকে কাৰো দেখা নাই আৰু এইটো খোৱাৰ পিছত মোৰ ভাল হ'ল কিন্তু মই ভুলটো তাত কৰি পেলালোঁ 3 মাহ কমপ্লিট কৰিব লাগিছিল কিন্তু কোৱা হয় 3 মাহ যদি এইটো ৰেগুলাৰ খাই বোলে শকত হয় কিন্তু সেইটো মোৰ তাত হোৱা নাছিলে কাৰণ মই ৰেগুলাৰ খোৱাই নাছিলোঁ বা আপুনি হেৰি কৰিব পাৰে অশোকৰ গছ যিটো আছে তাৰ বাকলিটো যদি বইল কৰি সেই পানীটো দুবাৰকৈ খোৱা হয় তেতিয়াও কমে কাৰণ যেতিয়া এইটো শেষ হৈ যায় তেতিয়া মায়ে মোক কেতিয়াবা সেইটো খুৱাইছিলে বাকলিটো 2 দিনমান খাইছিলোঁ বৰ বেছি খোৱা নাছিলোঁ সেইটো কেহা হয় গতিকে সেইটো খোৱাতকৈ কিন্তু এইটো ভাল যদি আপুনি এইটো কিনিব টান পায় তেতিয়াহ'লে সেইটো খাব পাৰে কিন্তু যেনেকৈ কি নহওক বেমাৰটো ঠিক কৰিব লাগে কাৰণ এইটো প্ৰব্লেম না যিজনী ছোৱালীৰ আছে তাই গম পায় কেনেকুৱা হয় যিটো মই ফেচ কৰিছিলোঁ এইটো যদি ল'ৰা মানুহে চাই আছে আপুনি বেয়া ভাৱত নল'ব এই ভিডিঅ'টো যদিও এইটো ব্লগিং ভিডিঅ' হয় কিন্তু মই ভাবোঁ ইয়াতে গোটেইখিনি মই শ্বেয়াৰ কৰোঁ মোৰ প্ৰব্লেমবোৰ মোৰ ডেইলি লাইফত কি হৈ আছে মই সেইখিনি মই আপোনাক দিব বিচাৰোঁ আৰু মই ভাবোঁ আপুনি এইখিনি ভাল পাব যদি আপোনাৰ প্ৰব্লেম আছে কাৰোবাৰ নিশ্চয় ভাল পাব আৰু আজিৰ এই ব্লগিংটো বৰ বেছি দীঘলীয়া নকৰোঁ কাৰণ কাৰেণ্ট আহিছে মোৰ যিবিলাক কাম পেণ্ডিং আছে সেইখিনি কৰি লওঁ নেক্সট ব্লগত আপোনালোকক দেখুৱাম মই কি কৰিলোঁ তেতিয়াহ'লে আজিৰ কাৰণে বাই বাই